মাননীয় সাংবাদিক বন্ধুসকল, করোনা ভাইরাসৰ সংক্ৰমণৰ পৰা অসমৰ প্ৰতিগৰাকী ব্যক্তিক পৰিত্ৰাণ দিয়াৰ নিমিত্তে মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই যি লকডাউন কাৰ্যসূচী ঘোষণা কৰিলে, ইয়াক নিষ্ঠাৰে পালন কৰাৰ বাবে আমাৰ অসমৰ 33খন জিলাতেই ৰাজ্য চৰকাৰৰ জিলা প্ৰশাসনৰ তৰফৰ পৰা ৰাইজক আস্থা আৰু বিশ্বাসত লৈ বিভিন্ন ধৰণৰ পদক্ষেপ গ্ৰহণ কৰা হৈছে। আৰু এই সমস্যাৰ ভিতৰত যিহেতুকে অসমৰ জনগণে মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ আহ্বানৰ প্ৰতি সঁহাৰি জনাই লকডাউন কাৰ্যসূচী নিষ্ঠাৰে পালন কৰিছে, এই সময়ত যাতে জিলাই জিলাই জনসাধাৰণে যাতে উন্নত মানদণ্ডৰ সেৱা ৰাজ্য চৰকাৰৰ পৰা পাব পাৰে, ইয়াৰ প্ৰতি লক্ষ্য ৰাখি জিলা প্ৰশাসনক সকলো ধৰণে প্ৰস্তুত কৰা হৈছে। আমাৰ স্বাস্থ্য বিভাগৰ তৰফৰ পৰা উল্লেখযোগ্য ভূমিকা গ্ৰহণ কৰা হৈছে। জিলাই জিলাই আইসোলেশ্যন ৱাৰ্ড, স্পেচিয়েল কোৱাৰেণ্টাইন ফেচিলিটিজ, বেড আৰু সকলো ধৰণৰ জৰুৰী প্ৰয়োজনীয় সকলো সামগ্ৰী ইতিমধ্যে যোগান ধৰা হৈছে। লক্ষ্য হৈছে যে করোনা ভাইৰাছে সৃষ্টি কৰা যিকোনো সমস্যাৰ লগত প্ৰত্যাহ্বানৰ যোগ্য প্ৰত্যুত্তৰ দিয়াৰ বাবে ৰাজ্য চৰকাৰৰ স্বাস্থ্য বিভাগে সকলো ধৰণৰ প্ৰস্তুতি সম্পূৰ্ণ কৰিছে, যাৰ ফলত আজি অসমৰ জনগণৰ এই ক্ষেত্ৰত কিছু সকাহ পাইছে। লগতে এই সময়ত যাতে অত্যাৱশ্যকীয় সামগ্ৰী জনসাধাৰণক সময়মতে যোগান ধৰিব পৰা যায়, ইয়াৰ প্ৰতি লক্ষ্য ৰাখি যোগান বিভাগেই হওক আৰু ইয়াৰ উপৰিও অন্যান্য সেৱা শক্তি যোগান, পৰিৱেশন, জনস্বাস্থ্য কাৰিকৰীৰ তৰফৰ পৰা ল'বলগীয়া পদক্ষেপ ইত্যাদি ইত্যাদি সময়মতে গ্ৰহণ কৰা হৈছে। লক্ষ্য হৈছে যে এই মুহূৰ্তত অসমৰ 3,30 লাখ মানুহক যাতে ৰাজ্য চৰকাৰে উন্নত মানদণ্ডৰ সেৱা আগবঢ়াব পাৰে। গতিকে এই লক্ষ্যৰে জিলাই জিলাই বিভিন্ন ধৰণৰ পদক্ষেপ গ্ৰহণ কৰা হৈছে। মই আজি বাক্সা জিলালৈ আহি এই জিলাই যিখিনি পদক্ষেপ গ্ৰহণ কৰিছে এই কথাবিলাক আজি পৰ্যালোচনা কৰিলোঁ। 11 লাখ লোকে বসবাস কৰা এইখন জিলাত যাতে কোনো ধৰণৰ সমস্যাৰ সৃষ্টি নহয় তাৰ বাবে জিলা প্ৰশাসনক নিৰ্দেশ দিয়া হৈছে। স্বাস্থ্য খণ্ডতেই হওক বা যোগানতে হওক বা শক্তিকে হওক বা পৰিবহণেই হওক, সকলো বিভাগেই যাতে, কৃষি বিভাগেই হওক, সকলো বিভাগে যাতে উল্লেখযোগ্য সেৱা আগবঢ়াব পাৰে, ইয়াৰ প্ৰতি লক্ষ্য ৰাখি জিলা প্ৰশাসনৰ তৰফৰ পৰাও উল্লেখযোগ্য পদক্ষেপ গ্ৰহণ কৰা হয়। গতিকে মই আজি এই জিলাৰ ৰাইজক আন্তৰিকতাৰে কৃতজ্ঞতা জনাইছোঁ। অসমৰ অন্যান্য জিলাসমূহৰ লগতে এই বাক্সা জিলাৰ ৰাইজেও অত্যন্ত নিষ্ঠাৰে পৰিষ্কাৰকৈ থাকি লকডাউন কাৰ্যসূচী সফল কৰাত উল্লেখযোগ্য ভূমিকা গ্ৰহণ কৰিছে। আৰু মাননীয় সাংবাদিক বন্ধুসকল, মই আপোনালোককো ধন্যবাদ জনাইছোঁ। আপোনালোকে বহু কষ্ট স্বীকাৰ কৰিছে। আমাৰ স্বাস্থ্য খণ্ডত যেনেধৰণে ডাক্তৰসকল, নাৰ্ছসকল, আশা কৰ্মকৰ্তাসকল, MPW কৰ্মকৰ্তাসকল, ৱাৰ্ড বয়সকল, চাফাই কৰ্মীসকল, লেবৰেটৰী টেকনিচিয়ানসকল,
এম্বুলেন্সৰ চালকসকল সকলোৱে মানৱ সেৱাৰ কামত দৃঢ়তাৰে আত্মনিয়োগ কৰিছে আৰু কৰোনা ভাইৰাছৰ বিৰুদ্ধে সন্মুখৰ পৰাই যুঁজ দিছে। ইয়াৰ উপৰিও আৰক্ষী বাহিনী প্ৰতিগৰাকী বিষয়া কৰ্মচাৰী, যোগান বিভাগৰ সৈতে জড়িত থকা বিভিন্ন পৰ্যায়ৰ বিষয়া কৰ্মচাৰী, শক্তি বিভাগ, পৰিবহণ বিভাগ, সকলো বিভাগে এই ক্ষেত্ৰত জিলা প্ৰশাসনৰ সৈতে মিলি জনসাধাৰণৰ সেৱাত আত্মনিয়োগ কৰিছে। অহাকালিলৈ অসমীয়া নৱবৰ্ষ আৰম্ভ হ'ব আৰু অসমীয়া ৰাইজৰ আটাইতকৈ মৰমৰ উৎসৱ ৰঙালী বিহু এই সময়ত জনসাধাৰণে লকডাউন কাৰ্যসূচীত নিষ্ঠাৰে অংশগ্ৰহণ কৰি সামাজিক দূৰত্ব বৰ্তাই ৰখাৰ স্বাৰ্থত কোনোৱে এইবাৰ ৰঙালী বিহু পূৰ্বৰ দৰে উলহ মালহে উদযাপন কৰিব নোৱাৰিব। কাৰণ সকলোৱে নিজৰ ঘৰতে নিজক আবদ্ধ ৰাখি শৃংখলাবদ্ধভাৱে থাকি সামাজিক দূৰত্ব বৰ্তাই ৰখাৰ ক্ষেত্ৰত সকলোৱে সংকল্পবদ্ধ হৈছে। আৰু মই আশা ৰাখিছোঁ যে এইবাৰ অসমীয়া নৱবৰ্ষই নিশ্চিতভাৱে আমাৰ ৰাজ্যখনৰ বৰাক ব্ৰহ্মপুত্ৰ পাহাৰ ভৈয়ামৰ বসবাস কৰা ৰাজ্যখনৰ প্ৰতিগৰাকী ব্যক্তিৰ জীৱনলৈ নিশ্চিতভাৱে শান্তি আৰু সকলোকে নিৰোগী অৱস্থাত ৰখাত আমাক নিশ্চিতভাৱে সহায় কৰিব। প্ৰতিগৰাকী ব্যক্তি স্বাস্থ্যৱান হৈ নিৰোগী হৈ ৰাজ্যখনত যাতে শান্তিপূৰ্ণভাৱে বসবাস কৰে তাৰ বাবে মই ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ। আৰু অহাকালিলৈ অসমীয়া নৱবৰ্ষৰ প্ৰথম দিনটোতে সন্ধ্যা 6 বজাত প্ৰতিটো পৰিয়ালকে মই আহ্বান জনাইছোঁ যাতে সকলোৱে নিজৰ ঘৰৰ চৌহদতেই থাকি নিজৰ দুৱাৰ দলিত এগছিকৈ বন্তি জ্বলাই সকলোৱে যেন ঈশ্বৰক প্ৰাৰ্থনা জনায় যাতে ৰাজ্যখনৰ জনতাৰ জীৱনলৈ শান্তি, সুৰক্ষা আৰু সকলোৱে যাতে নিৰোগী হৈ থাকে তাৰ বাবে যেন ঈশ্বৰে আশীৰ্বাদ দিয়ে। আৰু এই কৰোনা ভাইৰাছৰ সংক্ৰমণৰ পৰা অসমৰ ৰাইজক যাতে ৰক্ষা কৰে তাৰ বাবে মই আহ্বান জনাইছোঁ। আৰু অসমৰ বুকুত বসবাস কৰা বিভিন্ন জাতি, জনগোষ্ঠী, ভাষা ভাষী, ধৰ্মাৱলী লোকে নিজ নিজ পদ্ধতিৰে এই এগছি বন্তি জ্বলাই জনগণৰ মংগলৰ বাবে সকলোৱে যেন প্ৰাৰ্থনা জনায় তাৰ বাবে সকলোকে মই আন্তৰিকতাৰে আহ্বান জনাইছোঁ। আৰু আমাৰ দৃঢ় বিশ্বাস মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই যেনেধৰণে দক্ষতাৰে আমাক নেতৃত্ব দিছে, সময়মতে তেখেতে লোৱা সিদ্ধান্তৰ বাবে আজি ভাৰতবৰ্ষৰ কোটি কোটি জনগণ আজি সুৰক্ষিত হৈ আছে। আৰু আমাৰ দৃঢ় বিশ্বাস এই কৰোনাৰ বিৰুদ্ধে যি যুদ্ধ মানৱ সমাজে ঐক্যবদ্ধভাৱে দিয়াৰ সংকল্প লৈছে, আমি নিশ্চিতভাৱে এই যুঁজত জয়ী হ'ম। কৰোনাক পৰাভূত কৰি মানৱ সমাজক সুৰক্ষিত কৰি ৰাখিম।